এখোজ দুখোজকৈ আমিও আমাৰ পখিলা খেদা বয়সবোৰ ঢেকেচ মাৰি থৈ LPৰ দেওনা পাৰ হৈ ভৰি থৈছিলোঁ এদিন গোলাঘাট জাতীয় বিদ্যালয়ত। বুজা নুবুজা জনা নজনা ভাৱেৰে বিদ্যালয়ত খোজ থোৱাৰ দিনাই আমাৰ মন মগজুত খেলা কৰি গৈছিল একোটা সেউজবুলীয়া হাঁহি। এজাক খিল খিল হাঁহি সাৱটি আমিও এই বিদ্যালয়ৰ ৬ষ্ঠ শ্ৰেণীৰ খ শাখা শ্ৰেণীকক্ষত সোমাই পৰিছিলোঁ। লাজ লাজ ভাৱেৰে চিনাকি হৈছিলোঁ ইটোৱে সিটোৰ লগত, ইজনীয়ে সিজনীৰ লগত। আমি যেন সকলোৱে বাট ল'লোঁ সন্মুখৰ হেঙুল হাইতালবুলীয়া দিনবোৰলৈ। এনেকৈ দিনবোৰ বাগৰি গৈছিল। আমি সোমাই পৰিছিলোঁ টেন্স, A+B² সমাস ইত্যাদিবোৰৰ মাজত। আমাৰ বহুতৰে দৰে গোলাঘাট শিশু ভৱনত শৈশৱৰ বম খেদি গোলাঘাট জাতীয় বিদ্যালয়ত ভৰি দিছিল আমাৰ এক ঘনিষ্ঠ বন্ধু কৌশিক দুৱৰাই। ৰিতুল দুৱৰা আৰু বিনীতা দুৱৰাৰ ঘৰত উপজা এই ল'ৰাটো আছিল অতি হাঁহিমুখীয়া ল'ৰা। দুষ্টালি হাঁহি এটা সদায় তাৰ মুখত দেখিব পোৱা গৈছিল। আমাৰ মাজত ক্ৰমশঃ ঘনিষ্ঠতা বৃদ্ধি পাবলৈ ধৰিলে। আমি তাক মৰমতে কাউচিক বুলি জোকাইছিলোঁ। গৌৰৱে মিছে তাক দিয়া এই নামটোৰে আমি সকলোৱে তাক মাতিবলৈ লৈছিলোঁ। পিছে সৰল মনৰ এই ল'ৰাটোৱে এই কথাষাৰৰ কোনো দিনেই বিৰোধিতা নকৰিলে। পিছে তাৰ জোকোৱাৰ প্ৰকোপৰ পৰা আমিও হাত সাৰিব পৰা নাছিলোঁ। মুন্মিক কাউৰী বুলি, সৰিষক পেটুৱা, পূৰ্বাস্মিতাক অমিতা বুলি জোকাইছিল সি। সেই বিহুপ্ৰেমী আছিল বুলি ক'লেও ভুল কোৱা নহয়। শ্ৰেণীত তাৰ মুখত প্ৰায় বিহু গান শুনিবলৈ পোৱা গৈছিল। ল'ৰাটোৱে সকলোৰে মুখত হাঁহি বিৰিঙাব বিচাৰিছিল। কাৰোবাৰ ঠেহ লাগিলে সি ঠেহ ভঙাত আগভাগ লৈছিল। শ্ৰেণীত তাৰ কথা শুনি আমি সকলোৱে গিৰ্জনি মাৰি হাঁহিছিলোঁ। কিন্তু সকলোকে হহুৱাব খোজা সেই ল'ৰাটোৱে এদিন সকলোকে কন্দুৱাই আঁতৰি গ'ল। ৯ ছেপ্টেম্বৰৰ সেই গধূলি আছিল আমাৰ সকলোৰে বাবে এটা দুৰ্ভগীয়া সন্ধ্যা। হঠাৎ ধুমুহাৰ দৰে আহিছিল এটা ভয়াৱহ খবৰ, যাক মানিবলৈ আমি সাজু নাছিলোঁ, যাৰ মুখামুখি হ'বলৈ আমাৰ সাহস জন্মা নাছিল। কিন্তু হাজাৰ হ'লেও আমি সেই কথাটো মানিবই লগা হৈছিল যে কৌশিক আৰু নাই সেই হাঁহিমুখীয়া ল'ৰাজন, যিজনে সদায় লোকৰ মুখত হাঁহি বিৰিঙাই ফুৰিছিল। সি অকালতে গুচি গ'ল আমাৰ সকলোৰে চকুত মাথো চকু পানী থৈ। গুচি গ'ল এখন এনেকুৱা ঠাইলৈ যি আমাৰ বাবে কল্পনাৰ বাহিৰত আছিল। আৰু
আমাৰ শ্ৰেণীকোঠালৈ নামি আহিছিল নিৰ্জনতা আৰু বিষণ্ণতা। তুমি আমাক এৰি থৈ গ'লেও তুমি আমাৰ স্মৃতিত সদায় সজীৱ হৈ থাকিবা। কৌশিক, তুমি য'তেই থাকা চিৰ শান্তিৰে থাকা।